হেল্ল' বন্ধু-বান্ধৱীসকল, ৰিংকু ব্লগছ এণ্ড ৰেচিপি চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। আৰু আজিৰ দিনটো কি কৰোঁ তাকে আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব লওঁ। আৰু এইফালে মই কাপোৰ এযোৰ বনাইছিলোঁ আৰু কাপোৰযোৰ অলপ কাম বাকী আছে, তাকে কৰি লওঁ। আৰু মোৰ এই কামৰ ভিডিঅ'বিলাক চাবলৈ হ'লে আপোনালোকে মোৰ আৰু এটা চেনেল আছে, সেই চেনেলটোত গৈ চাব পাৰিব। মইনা এন অনুপল বুলি আছে। আপোনালোকে তাত নতুন নতুন ডিজাইনৰ মেখেলা চাদৰ মোৰ ভিডিঅ' বনোৱা দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু এইটোত মই অকল ব্লগহে দিওঁ, কাৰণ কামৰ ভিডিঅ'বোৰ মই এইটোত নিদিওঁ। আৰু তাত মোৰ আপোনালোকে এম্ব্ৰইডাৰী শিকা আৰু এইবোৰ ৰিবন এম্ব্ৰইডাৰী এনেকুৱা ডিজাইনৰ মেখেলা চাদৰ বনোৱা আৰু সেইবোৰ সকলোবোৰ কাটিঙো কিছুমান কৰা আছে, সেইবিলাক মই সেই চেনেলটোত দিওঁ। আৰু ইয়াত হৈছে ডেইলি ব্লগ দিওঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া মোৰ কাপোৰযোৰ কমপ্লিট হৈ যোৱাৰ পাছত এইফালে আকৌ ফুলৰ টাবখিনিও বেছি বেয়া হৈ গৈছে। ফুলবিলাক পোখা দি বেছি হৈ গৈছে, সেইবিলাকো ভাগ কৰিবলগীয়া আছে। আৰু এবছৰ হ'ল যিহেতু শিপা কটাই নাই, তাৰ শিপাবিলাকো কাটি দিব লাগিব। আৰু সেয়েহে এতিয়া মই ফুলখিনি ওচৰতে লৈ লৈছোঁ আৰু প্ৰথমতে এফালৰ পৰা চাফা কৰি ল'লোঁ। আৰু এতিয়া ফুলবিলাকৰ শিপা কাটি ধুনীয়াকৈ মাটিবিলাকো চেঞ্জ কৰি দিব লাগিব। আৰু যিবিলাকত বেছি পোখা দিয়া আছে সেইবিলাকত কেইবাটাও ফুল কৰি ল'ব লাগিব, কাৰণ নহ'লে একেটাতে থাকিলে ফুলবিলাক বাঢ়িব নোৱাৰে। আৰু বেছি হৈ যোৱা কিছুমান ফুল মই বেলেগত লগাই থৈছোঁ, যাতে কাৰোবাক লাগিলে বেছি দিব পাৰোঁ। সেয়েহে কিছুমান এনেকুৱা সৰু সৰু টাব আছে, টাবতে ভাবিছোঁ লগাই দিম। আৰু কোনোবাই খুজিলে তাকে কম দামত হ'লেও বিকি দিম। সেয়েহে টাব কেইটামানত সৰু কেইটামানতো লগাই ল'ম বুলি ভাবিছোঁ। আৰু এইফালে দেখিছে এতিয়া শিপা এজোপা কাটি হৈ লৈছে। আৰু ব'লকচোন মই টাবখিনি কিদৰে চফা কৰোঁ, কেইটা কৰিব পাৰোঁ চাওঁ। এতিয়া ইমানতে ৰাখি দিওঁ, যিহেতু আজি একেদিনাই ইমানকৈ কৰিব নোৱাৰিম। আৰু শিপা কাটি মাটি চেঞ্জ কৰিবৰ কাৰণে বহুত টাইম লাগে। সেয়েহে মই আৰু 4 দিনমান লাগিব চাগে, বহুতখিনি টাব আছে। আৰু এতিয়া যিখিনি মই শিপা কাটিছিলোঁ সেইখিনি ধুনীয়াকৈ পানী দি লৈছোঁ, নহ'লে আকৌ লেৰেলি যাব, পানী দিবলৈ সময় নাপাব লাগিলে। আৰু এইফালে টাবখিনি থৈ আকৌ এইফালে ভাতো বনাব আহিলোঁ। আৰু যিহেতু আজি মূলাই আলুৱে খাম ভাবিছোঁ, আৰু এইফালে মাছ ফ্ৰাই কৰিম। ভাতখিনি এফালে পাতি দিলোঁ আৰু দাইলখিনিও মই বইল কৰি ল'লোঁ। আৰু এইফালে মাছকেইজনী ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু মাছকেইজনী কম দেখি নাহাঁহিব, কাৰণ ভাত খোৱা মানুহ আমি দুটাই আছোঁ। সেয়েহে
কমকৈ ফ্ৰাই কৰিছোঁ আৰু 2 মিনিটমান থাকিবই চাগে। আৰু এইফালে পিঁয়াজখিনি এতিয়া দি ল'লোঁ তেলতে। মূলাখিনি ভাবিছোঁ একেবাৰে ভাজি দিওঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। বাই বাই।